এই গুৱাহাটীত এই অনা অসমীয়া কৈ থকা কেইজন মানে অনা অসমীয়া বুলি কয় এইকেইজনে যে ডিপুত লাইন কৰি তেল দিবলৈ কোৱাৰ কাৰণে যে আমাৰ অসমীয়া ল'ৰাটাক যে প্ৰহাৰ কৰিলে মানে মাৰপিট কৰিলে বেয়াকৈ আৰু যে মাকক লৈ গালি দিলে এই বাৰ এই গুৱাহাটী চুৱাহাটীতে কেলে ইমান এনেকুৱাবিলাক উৎপাত আৰম্ভ হৈছে হা আমি যাব লাগিব নি তাত দম থকা ল'ৰা নাই নি হা তাত দম থকা ল'ৰা নাই নি এতিয়া মানে বিহাৰীৰ পৰা খিলঞ্জীয়া অসমীয়া ল'ৰাই মাৰ খাব সেইটোৱে নেকি আৰু বিহাৰী উৎপাত ইয়াৰ এপিনৰ পৰা পিটি যাম আকৌ এনেকুৱা পিটিম নাই তহঁতক দেই আমি মিয়া পক্ষতো নাই বিহাৰী পক্ষতো নাই আকৌ আমি খিলঞ্জীয়া পক্ষত আছোঁ আৰু গৰু পিটন খাব এতিয়া তহঁতৰ বাৰ কৈ থাকিব লাগে শান্তি 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 লাগে এইবিলাক তেল অকণ ভৰাবৰ কাৰণে আৰু এটা কথা এই যে ডিপু থকা যে অসমীয়াকেইটা কি কৰিছিলে এই আমাৰ খিলঞ্জীয়া অসমীয়া ল'ৰাকেইটাই অসমীয়া ল'ৰাটো মাৰোঁতে বিহাৰীকেইটাক দুচৰত লগাব নোৱাৰিলে তাৰ দম নাই বিহাৰীক মাৰিবলৈ দম নাই আৰু এই ডিপুত যে কেমেৰা বন্ধ কৰ হ'ব বন্ধ কৰ কোৱাকেইটাতকৈ সেই ল'ৰাটোক মাৰোঁতে সেই ল'ৰাকেইটা ক'ত আছিলি তহঁতি হা ক'ত আছিল তহঁতি এইবোৰ নকৰিবি মিলি থাক এইবোৰ নকৰিবি আমি কাৰো পক্ষত নাই আমি মিয়া পক্ষতো নাই ভুলটো মাতিমেই আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কোনো খিলঞ্জীয়া মানুহক যদি কোনোবাই অত্যাচাৰ কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কেতিয়াও সহ্য কৰি নাথাকিব আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কিন্তু আজি এটা সকিয়নি দিছোঁ এই ব্ৰহ্মপুত্ৰ পাৰৰ পৰাই যদি আৰু এনেকুৱা বিহাৰীৰ উৎপাত হয় আৰম্ভ কৰি দিম আৰু আমিও দেই ক'ত পঠিয়াই দিবি আমাক